মই মেহবুব আহমেদ। আজি মই সমাজত এনে কিছুমান মানুহৰ বিষয়ে কথা পাতিম। এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে চাই থাকিব। এই ভিডিঅ'টো সামাজিকমূলক ভিডিঅ' হ'বলৈ গৈ আছে। সমাজত এনে কিছুমান মানুহ আছে যিবোৰ মানুহে কয় লিখা পঢ়া দি কি হ'ব, আৰু সেই মানুহে চিন্তা কৰে যে লিখা পঢ়া কৰা মানুহ বোলে বেকাৰ হয়। লিখা পঢ়া কৰি কোনো মানুহ বেকাৰ হৈছে নাই? কোনো মানুহ বেকাৰ হোৱা নাই। সকলো মানুহে কিবা না কিবা এটা পথ ধৰিছে। আৰু লিখা পঢ়া কেৱল টকা উপাৰ্জন কৰাৰ কাৰণে নহয়, চাকৰিৰ কাৰণে নহয়। লিখা পঢ়া মানুহে নিজৰ জ্ঞান অৰ্জন কৰাৰ কাৰণেও লিখা পঢ়া কৰে। কিন্তু সেই মূৰ্খ মানুহবোৰে বুজি নাপায়। যিবোৰে কয় লিখা পঢ়া কৰি আছে, বেকাৰ বোলে লিখা পঢ়া কৰি আছে, লিখা পঢ়া দি বোলে কোনো কাম নহ'ব। যিসকলে মানুহে কয় যে লিখা পঢ়া কৰি বেকাৰ হ'ব, সেইসকল মানুহ হৈছে মূৰ্খ। স্কুলৰ বাৰিন্দাত যোৱা নাই, তাৰ কাৰণে এনেকৈ কথা বতৰা কৈ থাকে। আৰু এইবোৰ মানুহে সমাজত লিখা পঢ়াৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে। ক'বলৈ গ'লে এইবোৰ মানুহ হৈছে সমাজৰ ক্ষেত্ৰত, লিখা পঢ়াৰ ক্ষেত্ৰত এইবোৰ মানুহ হৈছে বাধা। এইবোৰ মানুহৰ পৰা আঁতৰত থাকক আৰু এইবোৰ মানুহৰ বিৰুদ্ধে আপোনালোকে মাত মাতক আৰু আমাৰ সমাজখনক আগুৱাই লৈ যাবৰ কাৰণে উৎসাহ যোগাওক। আজি আমি যদি এইবোৰ কথা বতৰা কৈ থাকোঁ যে লিখা পঢ়া দি কি হ'ব, তেনেহ'লে আহিব লগা নৱপ্ৰজন্মই কি কৰিব? আহিব লগা নৱপ্ৰজন্ম কি অশিক্ষিত হ'ব নেকি? এতিয়া বৰ্তমান যি প্ৰতিযোগিতাৰ যুগ, এই যুগত যদি কোনোৱে লিখা পঢ়া নকৰে, সি লাইফত কি কৰি খাব? আজি যিকোনো কাম লিখা পঢ়া অবিহনে কোনো কাম নহয়। যিকোনো কাম কৰিবলৈ গ'লে লিখা পঢ়া লাগে, আৰু লিখা পঢ়া অবিহনে কোনো কামো সম্ভৱ নহয়। আৰু সমাজত যিবোৰে এনেকৈ প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে শিক্ষাৰ ক্ষেত্ৰত, সেইসকলৰ বিৰুদ্ধে আপোনালোকে মাত মাতক, সেইসকলৰ বিৰুদ্ধে আপোনালোকে গৃহীত ব্যৱস্থা গ্ৰহণ কৰক। মোৰ চমু বক্তব্য ইমানখিনিতেই সামৰণি মাৰিলোঁ। জয় আই অসম।